আজি হৈছে মাতৃ দিৱস। যাৰ দ্বাৰা আমি এই পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হৈছোঁ তেওঁই হৈছে আমাৰ মাতৃ। মোৰ মাৰ লগতে পৃথিৱীৰ সকলো মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল মাতৃয়ে নিজৰ জীৱনৰ বিয়লি বেলা বৃদ্ধাশ্ৰমত কটাবলগীয়া হৈছে তেওঁলোককো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কামনা কৰিছোঁ তেওঁলোকে অতি সোনকালে নিজৰ পৰিয়ালৰ লগত জীৱনৰ বিয়লি বেলা অতিবাহিত কৰিব পাৰে। আজিকালি আমি প্ৰায় সকলো মানুহে এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰোঁ আৰু এণ্ড্ৰইড মোবাইলত এটা অপশ্যন আছে ছেফ মোড। অকল এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত নহয়, এইটো উইণ্ডোজ বা iOS অপাৰেটিং চিষ্টেমতো আছে, কিন্তু নাম বেলেগ বেলেগ হ'ব পাৰে, কাম যিটো সেইটো একে। ছেফ মোড সম্পৰ্কে মোক যোৱা দুদিন আগত মোৰ এজন ছাবস্ক্ৰাইবাৰে এটা কমেণ্ট কৰিছিল যে ছেফ মোড কি, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, গতিকে তেওঁৰ ৰিকুৱেষ্টৰ ওপৰত আজিৰ ভিডিঅ'টো বনোৱা হৈছে। আজি আমি কথা পাতিম ছেফ মোড মানে কি, ছেফ মোডৰ কাম কি, বা যদি আমাৰ মোবাইলত আমি ছেফ মোড অন কৰিব লাগে তেতিয়া কেনেকৈ কৰিম, বা যদি আমাৰ মোবাইলত ছেফ মোড কেতিয়াবা অন হৈ যায় তেতিয়াহ'লে কেনেকৈ আমি এইটো বন্ধ কৰিম। অসম প্ৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আহক আমি আৰম্ভ কৰোঁ। ছেফ শব্দৰ অসমীয়া অৰ্থই হৈছে নিৰাপদ, গতিকে আমি ছেফ মোডক অসমীয়াত নিৰাপদ মোড বুলি ক'ব পাৰি। এতিয়া কথা হ'ল আমাৰ মোবাইলত ছেফ মোড কিয় দিয়া হয় বা নিৰাপদ মোড কিয় দিয়া হয়। সাধাৰণতে যেতিয়া আমি দোকানৰ পৰা নতুন মোবাইল ফোন এটা কিনো তেতিয়া মোবাইলত কিন্তু বেছি এপ নাথাকে, অকল কিছুমান দৰকাৰী এপ থাকে যিকেইটা এপে মোবাইলটো চলোৱাত সহায় কৰে। কিন্তু যেতিয়া আমি মোবাইলটো কিনি আনো তেতিয়া আমি মোবাইলত প্লে ষ্ট'ৰৰ পৰা হওক বা গুগলৰ পৰাই হওক আমাৰ দৰকাৰী বা আমাৰ পচন্দ অনুযায়ী আমি এপ ডাউনলোড কৰোঁ। কেতিয়াবা আমাৰ মোবাইলত ডাউনলোড কৰা এপবিলাকে আমাৰ মোবাইলৰ ক্ষতি কৰিব পাৰে। কিছুমান এপ ডেভেলপাৰ আছে যিবিলাকে এপটো ভালদৰে অপ্টিমাইজ কৰিব নোৱাৰে বা এপটো ভালদৰে ডেভেলপ কৰিব নোৱাৰে, যাৰ ফলত এই এপবিলাকে আমাৰ মোবাইলৰ ক্ষতি কৰিব পাৰে। যেনে ধৰি লওক কিছুমান এপ ডাউনলোড কৰাৰ লগে লগে আমাৰ মোবাইল শ্ল' হৈ যায়, বা আমাৰ মোবাইল জোখতকৈ অধিক গৰম হৈ যায়, বা আমাৰ মোবাইল হেং হৈ যায়। এইবিলাকৰ পৰা ৰক্ষা পাবলৈ এই ছেফ মোড ব্যৱহাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত আমাৰ মোবাইলত আমি ডাউনলোড কৰা কিছুমান এপ আমি ৰিমুভ কৰিব নোৱাৰোঁ বা আনইনষ্টল কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত যদি আমি ছেফ মোড অন কৰি দিওঁ তেতিয়াহ'লে এই এপবিলাক আমি আৰামত আনইনষ্টল কৰিব পাৰোঁ। মোবাইলত ছেফ মোড অন কৰি দিয়াৰ লগে লগে মোবাইলত অকল প্ৰি ইনষ্টল এপবিলাক চলিব, মানে যিবিলাক এপ মোবাইল কিনাৰ সময়ত লগতে আহিছিল বা যিবিলাক বেছিক এপ মোবাইল চলাৰ কাৰণে দৰকাৰ এইবিলাক এপ অকল চলিব। আৰু যিবিলাক এপ আমি প্লে ষ্ট'ৰৰ পৰা হওক বা গুগলৰ পৰা হওক ডাউনলোড কৰিছিলোঁ বা ইনষ্টল কৰিছিলোঁ এই এপবিলাকে কাম নকৰিব বা আমাৰ ডিছপ্লেত বা আমাৰ মোবাইলত এই এপবিলাকক আমি দেখা নাপাওঁ। কিন্তু এই এপবিলাক টোটেলি ৰিমুভ হোৱা নাই। এই এপবিলাক যেতিয়া ছেফ মোড অফ হৈ যাব তেতিয়া আকৌ আগৰ নিচিনাকৈ আমি ইউজ কৰিব পাৰিম। যিবিলাক এপ আমি মোবাইলত ইনষ্টল কৰিছিলোঁ ইয়াৰ পিছত কিন্তু আনইনষ্টল নহয়, বা যিবিলাক এপে আমাৰ মোবাইলত ক্ষতি কৰে এই এপবিলাক আমি ছেফ মোড অন কৰি আমাৰ মোবাইলৰ ছেটিংত গৈ এপ য'ত আছে তাত গৈ পেলাই আনইনষ্টল কৰিব পাৰোঁ। সাধাৰণ ভাষাত আমাৰ ঘৰত যদি বিজুলীৰ তাঁৰ ছিঙি যায় তেতিয়াহ'লে যদি আমি সেই তাঁৰযোৰ জইন কৰিব লাগে তেতিয়াহ'লে প্ৰথমে আমি ছুইচ অফ কৰিব লাগে, ইয়াৰ পিছত আমি তাঁৰযোৰ জইন কৰিব পাৰোঁ। ঠিক তেনেকৈ মোবাইলত যদি কিবা ক্ষতিকাৰক এপ থাকে বা যিবিলাক এপ আমি আনইনষ্টল কৰিব নোৱাৰোঁ এইবিলাক ছেফ মোড অন কৰাৰ লগে লগে আমি আনইনষ্টল বা ৰিমুভ কৰিব পাৰি। এতিয়া কথা হ'ল মোবাইলত ছেফ মোড কেনেকৈ অন কৰিব পাৰি। মোবাইলত ছেফ মোড অন কৰাৰ কাৰণে সকলো মোবাইলৰ পদ্ধতি যিটো সেইটো ছেম নহয়, তথাপি মেক্সিমাম যিবিলাক মোবাইল আছে সেই সকলো মোবাইলৰ ছেফ মোড অন কৰাৰ পদ্ধতি যিটো সেইটো ছেম। মোবাইলত ছেফ মোড অন কৰাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলটো অফ কৰিব লাগিব। অফ কৰাৰ পিছত মোবাইলটো আকৌ অন কৰিব লাগিব। যেতিয়া মোবাইলটো অন হৈ যাব তেতিয়া মোবাইলৰ নামটো ডিছপ্লেত শ্ব' হ'ব, আৰু ঠিক সেই সময়ত মোবাইলৰ ভলিউমৰ মাইনাছ বটন যিটো আছে সেইটো প্ৰেছ কৰি হোল্ড কৰি ধৰিব লাগে অলপ সময়ৰ কাৰণে, আৰু হোল্ড কৰি ধৰাৰ লগে লগে মোবাইল যেতিয়া অন হ'ব তেতিয়া ছেফ মোড অন হৈ যাব। সকলো কোম্পানীৰ মোবাইলত কিন্তু এই ফৰ্মুলাটোৱে কাম নকৰে। যদি আপোনাৰ মোবাইলত এনেকুৱা কৰাৰ পিছতো ছেফ মোড অন হোৱা নাই তেতিয়াহ'লে আপুনি গুগলত গৈ আপোনাৰ মডেল নাম্বাৰটো ছাৰ্চ কৰিব পাৰে, তেতিয়া আপুনি দেখা পাব তলত অপশ্যন আছে আৰু সেই অনুযায়ী আপোনাৰ মোবাইলত ছেফ মোড অন কৰিব পাৰিব। কেতিয়াবা আমাৰ মোবাইলত ছেফ মোড যিটো সেইটো অট'মেটিকলি এক্টিভ হৈ যায়, আৰু তাৰ কাৰণটো হৈছে যেতিয়া আমাৰ মোবাইলৰ ভলিউম বটন যিটো সেইটো অট'মেটিকলি অলপ ভিতৰৰ ফালে গুচি যায়, গৈ পেলাই হেঁচা মাৰি ধৰে, ঠিক সেই সময়ত আমাৰ মোবাইলত ছেফ মোড যিটো সেইটো এক্টিভ হৈ যায়। আৰু এইটো সময়ত আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ ভলিউমটো চেক কৰিব লাগে। যদি আপোনাৰ মোবাইলত ছেফ মোডটো অট'মেটিকলি এক্টিভ হৈছে তেতিয়াহ'লে ভলিউম বটনটো আপুনি চেক কৰিব, আৰু যদি ভিতৰৰ ফালে গুচি গৈছে তেতিয়া সেইটো ওলাই ল'ব। ইয়াৰ পিছত মোবাইলটো ৰিষ্টাৰ্ট কৰাৰ লগে লগে ছেফ মোড যিটো সেইটো ৰিমুভ হৈ যাব। ছেফ মোড ডিএক্টিভেট কৰাৰ বাবে সকলো মোবাইলত প্ৰায় একেই ফৰ্মুলা ইউজ হয়। মোবাইলটো অকল ৰিষ্টাৰ্ট কৰি দিয়াৰ লগে লগে মোবাইলত যিটো ছেফ মোড আছে সেইটো ডিএক্টিভ হৈ যাব।
সেভ মুড কি বা সেভ মুডৰ কাম কি বা সেভ মুড কেনেকৈ আমি ডিএক্টিভ কৰিব পাৰোঁ এই সকলো কথা যদি আপুনি গম পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকিব ধেমালি কৰি থাকিব কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকিব জয় আয়ুষন